আজি মই এটা বহুত বেছি ইম্পৰ্টেণ্ট কাম কৰিবলৈ গৈ আছোঁ। আপোনাজনে মোৰ চেনেলটো কুমৰিক চুদুম সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই এটা বহুত বেছি ইম্পৰ্টেণ্ট কাম কৰিবলৈ গৈ আছোঁ। ইম্পৰ্টেণ্ট মানে মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু মানে মোৰ বহুত বেছি এটা আশা আছিলে এইটো কৰাৰ কাৰণে, আৰু মই নভবাকৈ মানে এইটো হৈ যাবলৈ গৈ আছে। এতিয়া বহুত বেছি হেপী। মাক মই বেছিকৈ মনাব লগা নহ'লে আৰু মায়ে হাঁ কৈ দিলে আৰু এতিয়া মই কৰিব গৈ আছোঁ। সেই কামটো হৈছে, আপোনালোকে মানে ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব। সিদিনাখন যে মই ব্ৰেড বান্ডা যে বনাই পেলাই দেখাইছিলোঁ আপোনালোকক, তেতিয়াই অনা ব্ৰেড এপেকেট মানে খোৱাই নহ'লে। তেতিয়া ব্ৰেড বান্ডা বনাওঁতে যিখিনি ইউজ হ'ল আৰু তাৰপিছত ইউজ নহ'লে ভেঁকুৰ উঠি গ'লগৈ ব্ৰেডখিনি। এতিয়া পেলাই দিম সেইটো ব্ৰেড। মই এতিয়া ফুলত পানী দিছোঁ। ফুলত পানী দিয়াটো অতি জৰুৰী, আৰু হেনো ফুলক যদি আমি অৱজ্ঞা কৰোঁ, মানে ফুলত যদি পানী চানী নিদিওঁ, তেতিয়াহ'লে হেনো ফুলে আমাক হাও দিয়ে। এতিয়া মই গৈ আছোঁ মামীহঁতৰ মাকৰ ঘৰলৈ। এয়া মামী সোমাইছে ঘৰলৈ, আৰু মামীহঁতৰ ঘৰত ভাত চাত খালোঁ আৰু তাৰপৰা আহি পেলাই ভাজিছিলোঁ কাৱৈ মাছ, পিঁয়াজ চিয়াজ দি পেলাই, আৰু এয়া খালোঁ। বঢ়িয়া লাগিলে খাই। আৰু ইফালে ভাত আৰু সকাম এটা আছিলে মানে সৰুকৈ, আৰু এয়া পৰ্ক আৰু মাটি দালি, ইফালে দালি আৰু চিকেন, আৰু এনেকৈ আছিলে। আৰু নেক্সট দিনাখনি মই গৈছিলোঁ কলেজলৈ। কলেজত মাৰ্কশ্বিট দিয়া কথা আছিলে, সেইকাৰণে মই কলেজলৈ গৈছিলোঁ। বহুত দিনৰ মূৰত কলেজ গৈ ভাল লাগিলে। আৰু এয়া মোৰ ফ্ৰেণ্ডছ, আৰু ইফালে মাৰ্কশ্বিট দিলে, আৰু মাৰ্কশ্বিটখন আৰু নেদেখাওঁ আৰু দিয়ক। আৰু ইফালে মোৰ ঘৰত আহি পেলাই এটা মই পাৰ্চেল পাই গ'লোঁ, আৰু পাৰ্চেলটোৰ ভিতৰত কি আছে আপোনালোকে চাওকচোন বাৰু। মানে ইমান গাদ্দাৰি কৰে নহয়, মানে যেনেকুৱা দেখোঁ তেনেকুৱা একোৱে নাহে, গম পাইছেনে। ইমান সৰু আহিছে, মানে মই এক্সপেক্ট কৰা নাছিলোঁ, গম পায়নে, ইমান সৰু আহিব বুলি। বহুত সৰু, ভিডিঅ' কৰোঁতে অলপ ডাঙৰেই নিচিনা লাগিছে, গম পায়নে। খালি মানে আপুনি যদি আমাৰ ঘৰত আহে তেতিয়া দেখিব কিমান টিকলা হয়, মানে এয়া চব বহুত টিকলা হয়। আৰু ইয়াৰ পাছতে বনাইছোঁ চাহ, আদা দিয়া চাহ, মোৰ বহুত ভাল লাগে। আৰু ইয়াৰ পাছত লগতে মই বনাইছোঁ কি আছিলে এইটো, ফ্ৰাইড ৰাইচ, আৰু আলু দাংবডি, ক'লা দাংবডি ভাজিছিলোঁ। আৰু ইফালে চাহ বাকিছোঁ। এয়া ফ্ৰাইড ৰাইচখিনি একদম ধুনীয়াছে লৰাই আছোঁ। আৰু এইখিনি যে ক'লা ক'লা দেখিছে, এইখিনি হৈছে ক'লা ৰঙৰ দাংবডি, সেইটো কাৰণে অলপ ক'লা ক'লা লাগিছে। আৰু এয়া হৈ গ'ল। আৰু এতিয়া মই চাহ খাওঁ। চাহ খোৱাৰ পাছতে মই খাম ফ্ৰাইড ৰাইচ। এনেও ইভিনিং টাইমত খাবলৈ মন যায় নহয় জানো বাৰু, কিবা ক্ৰেঞ্চি বস্তু কিছুমান। তো খাই লওঁ অলপমান, আৰু আপোনালোকেও খাই লওক। খাই আছোঁ আৰু মুঠতে। আৰু মোৰ ভাল লাগে ফ্ৰাইড ৰাইচ খাই পেলাই। আপোনালোকৰ ভাল লাগে নে নালাগে বাৰু কমেণ্ট কৰিব। আৰু আজি মই গৈ আছোঁ, কি কাম কৰিব গৈ আছোঁ জানেই নহয়, মানে গম পাইছেই চাগে। মই গৈ আছোঁ চেলুনলৈ, মানে পাৰ্লাৰলৈ। আৰু আজি মই কৰিম স্মুথনিং, মানে মই যিটো বহুত দিনৰ আগৰ পৰা কৰিম বুলি ভাবি আছিলোঁ, আৰু আজি ফাইনেলি কৰিব পাই গ'লোঁ। আৰু বহুত পূজাৰ অফাৰ দি আছে, আৰু বহুত কম দামতে হৈ গৈছে। বহুত বেছি মানুহ আছিলে পাৰ্লাৰত, আৰু ইফালে এদিনৰ আগত মই কৈ কেনে গৈছোঁ তালৈ, আৰু ভাল লাগিলে মোৰ। আজি বহুত বেছিয়ে ভাল লাগিছে, আৰু ইমান মানে কষ্ট হয় নহয়, টানি দিয়ে চুলিখিনি। ফ্ৰেণ্ডছ, আহি পাই গ'ল সেই ঘৰ মই, আৰু বহুত বেছি ভাল লাগিছে। আৰু এয়াই হৈছে মোৰ ফাইনেল লুকটো। আৰু এইটো ফাইনেল লুক নহয় একচুৱেলি, মোৰ আৰু বহুত কাম কৰিবলগীয়া আছে, স্পা কৰিবলগীয়া আছে। তেতিয়া মানে অলপ টপা নিচিনা লাগে দেখিবৰ কাৰণে। চ' স্পা কৰিব লগা আছে, আৰু মই হাইলাইট কৰিম বুলিও ভাবিছোঁ লগতে। ত' হাইলাইট কৰিবলগীয়া আছে, আৰু বহুত কাম আছে। মই আজিৰ পৰা 2 দিনৰ পাছত গৈ তাত হাইলাইট আৰু স্পা কৰি পেলাই আপোনালোকক ফুল লুকটো দেখাম আপোনালোকক। এতিয়া মই নেদেখাওঁ, এতিয়া মই এইকণকে দেখাইছোঁ আৰু আপোনালোকক। তো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। অকল স্মুথিং বা ষ্ট্ৰেইট কৰিলেই নহ'ব, তাৰ যতনো ল'ব লাগিব নহয়নে বাৰু। এয়া হৈছে ল'ৰিয়েলৰ শ্বেম্পু, এইটো 630 লৈছে। আৰু এতিয়া ষ্ট্ৰিক্স
চিৰাম হয় আৰু চবেই চিনিয়ে পায় এইটো 210 লৈছে নেকি আৰু এইটো হৈছে হেয়াৰ মইশ্চাৰাইজাৰ টাইপৰ মানে এটা ক্ৰীম হয় আৰু এইটো 735 এয়াই আছিলে আৰু ন 630 চৰি এটা ভাল খবৰ আছে ভাল খবৰটো হৈছে কি 2019 আমাৰ ভণ্টি HSLC পাছ কৰিছিলে আৰু অসম চৰকাৰৰ মতে 75% আপ যিসকলে পায় তেওঁলোকক একোটাকৈ লেপটপ দিয়াৰ ব্যৱস্থা আছে যিহেতু আৰু কিন্তু কৰোণাৰ কাৰণে এতিয়া তাই HS ফাইনেল দিবই হ'ল নেক্সট ইয়েৰ কিন্তু কৰোণাৰ কাৰণে দিব পৰা নাছিলে আৰু সেই এইটো সময়ত অলপমান কৰোণা কমি যোৱাৰ কাৰণে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই সকলোকে সেই লেপটপ বিলাইছে আৰু সেইমতে ভণ্টিও লেপটপ পাবলৈ মানে লেপটপ লৈ আহিলে ঘৰলৈ চ' এটা বহুত বেছি হেপী মমেণ্ট হয় চ' তাই লেপটপ আনিবলৈ যাওঁতে ভিডিঅ' নকৰিলে বাৰু তাই বাট একপি ফটো আছে আপোনালোকক ফটোকপি দেখাই দিছোঁ আৰু লগতে আমাৰ মানে খুৰাৰ ছোৱালীজনীয়ে এটা ক্ৰাফ্ট বনাইছিলে আৰু সেই ক্ৰাফ্টটো আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো ভাল লাগিলে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব